हाय फ्रेंड्स, मैं जिगिसा आको आहिलो आपनालोকৰ ওচৰলৈ। আজি মই বনাবলৈ লৈছো চিৰাৰ নিমখীয়া এটা খুব সুন্দৰ ৰেচিপি। আপোনালোকে নিশ্চয়কৈ ভাল পাব এটো। আৰু ইয়াত মই চিৰাটো বহুত পাচলি এড কৰিছো, লগতে আপোনাৰ ড্ৰাই ফ্ৰুটস দিছো। খুবেই হেলদি হয়। আপোনালোকে হেতু টিফিনত ব্যৱহাৰ কৰিব পাৰিব বা ৰাতিপুৱাৰ ব্ৰেকফাষ্টত খাব পাৰিব বা ইভিনিংতো খাব পাৰিব। খুব ভাল লাগিব আপোনালোকৰ খাই। আপোনালোকে যদি তেনেকুৱা ধৰণে চিৰাটো বনায় আপোনালোকে মোক জনাব আৰু মোৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পায় হেতুও মোক আপোনালোকে জনাব। আজি আমি বনাবলৈ ওলাইছো চিৰাৰ পাচলিৰ সৈতে বনোৱা নিমখীয়া এটা খুব সুন্দৰ ৰেচিপি। চাও আহকচোন। প্ৰথমতে আমি কেৰাহীত ঘি দিলো। আপোনালোকে ঘিৰ সলনি ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। ঘিখিনিত মই কেইটামান বাদাম ভাজি লম। বাদাম কেইটা অতৰাই লৈ ইয়াত মই কাজু আৰু কিচমিচো কিছু পৰিমাণে ভাজি লম। ঘিখিনিত এতিয়া মই শুকান জলকীয়া দিলো আৰু শুকান জলকীয়াটো ধুনীয়াকৈ ভাজি ইয়াত মই নৰসিংহৰ পাত দি দিম। নৰসিংহৰ পাতখিনিও ধুনীয়াকৈ মই লৰাই লম। তাৰ পিছত ইয়াত মই দিম এতিয়া মিহিকৈ কুটি লোৱা পিয়াজ। পিয়াজখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত ইয়াত মই মিহিকৈ কাটি লোৱা আলু, বিন আৰু গাজৰ এইখিনি দি ধুনীয়াকৈ ভাজি লম। পাচলিখিনি ভাজি হোৱাৰ পিছত ধুনীয়াকৈ যেতিয়া সিদ্ধ হৈ যাব ইয়াত আমি এড কৰি দিম ধুই থোৱা চিৰাখিনি। চিৰাখিনি যেতিয়া আমি পাচলিৰ সৈতে খুব ধুনীয়াকৈ ভাজি লোৱা হ'ব তাৰ পিছত ইয়াত মই এড কৰি দিম আগতীয়াকৈ ভাজি থোৱা বাদাম, কাজু, কিচমিচখিনিও ইয়াত একেলগে দি দিম আৰু এই গোটেই বস্তুখিনি আমি ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিম। ইয়াত মই এতিয়া ঘি অকণমান এড কৰি দিলোঁ যাতে টেষ্টটো আৰু অলপমান বেছি হৈ যায়। এতিয়া আমাৰ ৰেডি হৈ গ'ল ধুনীয়া চিৰাৰ নিমখীয়া নাস্তা। আপোনালোকে এই ৰেচিপিটো কেনেকুৱা পালে জনাবচোন।